সো নমস্কাৰ গাইছ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ৰংমইনা চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ। আৰু মই আজি গৈ আছোঁ ঢকুৱাখানা বাসুদেৱ থান। আৰু মোৰ লগত আছে এইফালে বিমান আৰু এইফালে আছে অনন্য। বিমানৰ অৱস্থা দুবস্থা হৈ আছে, চাইকেলৰ আগ চকা ফুটিলে, পিছ চকাটো পাম নাই। আৰু এনেকৈ গৈ আছোঁ আৰু Let's start in 4, 3, 2, 1, 0. We'll come to Bakhudev then Norwa. তো গাইজ বিমানৰ এতিয়া চাইকেলৰ পাম্পখন দি লওঁ, যি ফুটাই ওলাইছে নে ভল্টেজ বেয়া হৈছে নাজানো। পাম্প দি যাব লাগিব, য'তে চাইকেল দোকান পাওঁ তাতে সোমাম। এইফালে গৈ আছোঁ। চ' গাইজ এতিয়ালৈকে 3খন দলং, এইখন দলং লৈ 3খন দলং পালোহি। মানে দলং বহুত কেইখন পাৰ হৈ যাব লাগে। আৰু ইয়াৰ পৰা আমাৰ য'ৰ পৰা আমি আহিছোঁ তাৰ পৰা আমাৰ বাসুদেৱ থানলৈকে প্ৰায় 12 কিলোমিটাৰ আছে। আৰু আমি এনেকৈ চাইকেল চলাই গৈ আছোঁ, গৈ থাকোঁ তেন্তে ব'লক। চ' ইহঁত দুটাই গৈ আছে, এতিয়া মই নামি দিলোঁ কাৰণ দলংবোৰ ওখ থাকে। আৰু এইখন হৈছে আমাৰ 4 নম্বৰখন দলং। আৰু আমি আহি একদম শেষৰখন দলং পালোহি। এই দলংখন অলপ দূৰ যোৱাৰ পিছতে পাই যাম আমি ঢকুৱাখানা বাসুদেৱ থান। চ' গাইজ আমি আহি একদম ফাইনেলি পাই গ'লোঁ। সেইফালে দেখিছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। আৰু এতিয়া সোমাই গৈছোঁ ভিতৰলৈ। আৰু এই গছজোপা দেখিছে কিমান বছৰ হ'ল ঠিক নাই, বহুত ডাঙৰ। আৰু ওপৰত আছে ভাটৌ ফুলৰ গছ। আৰু ফুলা সময়ত চাগে বহুত ধুনীয়া লাগে কাৰণ বহুত কেইটা ভাটৌ গছ আছে এইখিনিতে। লাগি আছে বেল। আৰু এইটোৱে হৈছে সেইটো য'ত আপোনালোকে দেখিছে পিছ চাইডে মেইন গেটখন। আৰু এইটোৱে হৈছে লাষ্ট গেট। ইয়াৰ ভিতৰত গ'লে আপোনালোকে দেখিব বিভিন্ন ধৰণৰ মন্দিৰবোৰ, তাত সেৱা য'ত কৰে, কি কৰে। আৰু দেখুৱাম আপোনালোকক যদি পাৰোঁ অকণমান ভিতৰখিনিও। ব'লক তেতিয়াহ'লে অকণমান সোমাই যাওঁ আমি ভিতৰলৈ। আৰু এইফালে পাৰ চৰাই চৰি আছে।
গাইছ এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ভিতৰৰ পৰা ওলাই আহি এতিয়া অকণমান বাহিৰত দেখুৱাম বুলি ভাবিছোঁ বাহিৰৰখিনি চাব অকণমান আৰু গৈ আছোঁ বাহিৰলৈ আৰু চাই যাওক কোনখন চালে ভূতে নাপায় এখন নাম নাৰায়ণ কোচ বুলি কয় নাৰায়ণ কোচ চ' গাইছ আপোনালোকে শুনিছে নাৰায়ণ কবচ চ' এইখন থাকিলে ভূতে নাপায় বুলি কৈছে আৰু এই কিবা ডাঙৰীয়া চাঙৰীয়াও নাপায় নেকি বাৰু ডাঙৰীয়া আহিছে আঁতৰি দিয়ক চ' গাইছ মোৰ ইয়াত বাকী বেলেগ একো ভাল নালাগিলেও কিন্তু এটা বস্তু ভাল লাগে ইয়াৰ গছ গছনিবোৰ চাৰিওপাশে আৰু ইয়াৰ ৰাস্তাটো দেখি আৰু ইয়াতে পূৰা মজা হাৱা মাৰি থাকে সেইটোৱে ভাল লাগে বহুত ভাল লাগে আৰু ইয়াতে আছোঁ আমি এতিয়া গৈ আছোঁ ওলাই গৈ আছোঁ ঘৰলৈ আৰু ভাল লাগিলে কিন্তু ভাল লাগিলে গছ গছনিবিলাক ভাল লগা থাকিলে কথা চ' গাইছ এতিয়া বাহিৰলৈ ওলাই যাওঁ আৰু হাতত লৈ ল'লোঁ ষ্টিং আৰু এনাৰ্জি লৈ ল'লোঁ চ' গাইজ অথনিৰ পৰা এনাৰ্জি নাছিলে আৰু এতিয়া ষ্টিং এনাৰ্জি খাই আহিলোঁ তাৰ কাৰণে অকণমান বলটো আহিলে আৰু ফালি চিলি কথাখিনি কৈছোঁ ত' ছাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ পূৰা ৰ'দ দিছে গাইজ ভাগৰ লাগি গৈছে ভিডিঅ'তে সামৰিছোঁ নতুন ভিডিঅ' ब्राइटनेस कम करो ना मेरा जिंदगी झंड हो रहा है तुम्हारा वजह से मैं यहाँ पहले से जला हुआ का लिया हूँ और उसको ऊपर में किस ज्यादा गर्मी में मर रहा